बे क'क्राझार मोनसे टाउनाव सानथामनि हाबाफारि दमासि मेला बेखौ बेखेवबाय दिनै बेखेवनाय जाबाय। बेनि उद्देश्यआ जाहैबाय जोंनि गासै सेल्फ हेल्प ग्रुपफोरखौ मोनसे थुलुंगा होनाय आरो बियो आसाम स्टेट लाइभलिहुड मिशनजों खुंजानाय आरो एफिलिएटेड टु NRLM। दा बेखायनो आं बेहाय नुजाफैदों आरो फैनानै आं जोबोद मोजां मोनदों जे गोबां जोंनि सेल्फ हेल्प ग्रुपआ बेहाय फैनानै जे गावसिनि जेनोखि रोंगौथि बेखौ दिनै पास खालामनो मोनसे प्लेटफर्म मोनदों आरो आसा खालामदों बे प्रग्रामा मोजाङै मोजां जालांगोन आरो सानथामनि हाबाफारि बे कमप्लिट मोजाङै जागोन। आं खावलायदों गासैखौबो बेहाय खेबसे भिजिट खालामनानै आरो बे जोंनि जेनोखि सेल्फ हेल्प ग्रुपनि सोद्रोमाफोर बिथांमोनखौ एसे थुलुंगा होफैनो थाखाय आं खावलायदों। सेल्फ हेल्प ग्रुपफोरा माबायदि बानजायनाय मोनसे हाबाफारिनि गेजेरजों बे मोनसे प्लेटफर्म जे गावसिनि रोंगौथि आरो गावसोर मा मावदों बेखौ मोनसे फकास खालामनाय आरो बेहाय मोनसे इक'नमिक गावसिनि जेनिखि बुस्थुखौ फाननानै एसेब्लाबो इक'नमिक माबा मोनगोन माने राहा मोनगोन बेखौहाय आं फोथायनाय दं। উৎপাদন কৰিব তাৰ দ্বাৰা কোনো মানে সেলফ হেল্প গ্ৰুপবিলাক সাস্টেইন হ'ব নোৱাৰে। গতিকে সাস্টেইন যদি হ'ব লাগে তেতিয়াহ'লে ডিপাৰ্টমেণ্ট বা চৰকাৰে তেওঁলোকক সদায় সহায় কৰি যাব লাগিব যেতিয়ালৈকে তেওঁলোকে নিজৰ ওপৰত তেওঁলোকে মানে সেল্ফ সাপোৰ্ট যেতিয়ালৈকে নহয় তেতিয়ালৈকে তেওঁলোকক আমি সাপোৰ্ট কৰি যাব লাগিব। হয়, প্ৰতি বছৰে আমি অসমী বহাগী বা দমাচি মেলা পাতা হয়। এই বছৰো আমি অসমী বহাগী বা দমাচি মেলা 2025 আয়োজন কৰা হৈছে আৰু এইটো আয়োজন কৰা হৈছে আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন লগতে আমাৰ আসাম ষ্টেট আৰবেন লাইভলিহুড মিছন যৌথভাৱে অৰ্গেনাইজ কৰা হৈছে আমাৰ প্ৰগতি ভৱনত। আৰু ইয়াতে আমাৰ দুটা আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আণ্ডাৰৰ SHG আছে আৰু লগতে আৰবেন লাইভলিহুড মিছনৰো আৰবেনৰো SHG আছে। ইয়াত টোটেল আমাৰ SHG আমাৰ ৰুৰেলৰ পৰা 30টা SHG আহিছে আৰু লগতে আৰবেনৰো তেনেকুৱা 30টা আছে তেনেকৈ। আৰু অতিকৈ এইবাৰ আমি ভাল লাগিছে যে আমাৰ মেইন টাউনতে পাতা হৈছে আৰু এইখিনি মেলাখিনি আমাৰ একচুৱেলি বহাগী মেলা সংগতি ৰাখি আমাৰ এই বহাগী মেলাখিনি পাতা হৈছে আৰু যাতে আমাৰ SHGৰ প্ৰডাক্টখিনি শ্বকেজ কৰিব পাৰে আৰু চেল কৰিব পাৰে আৰু তেখেতৰ যাতে এটা প্লেটফৰ্ম এটা মাৰ্জিনেল ইনকাম আৰ্ণ কৰিব পাৰে আৰু সেই মাৰ্জিনেল ইনকামৰ জৰিয়তে তেখেতসকলে যাতে লাখপতি ডিগ্ৰী হ'ব পাৰে সেই উদ্দেশ্য। মই সকলো আমাৰ কোকৰাঝাৰবাসীক সকলোকে মই নতুন বছৰৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ যিখিনি মেলাখিনি 9, 10, 11 চলি থাকিব সেয়েহে মই আমাৰ যিখিনি কোকৰাঝাৰবাসীক মেলাত আহিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।